হেল্ল' এভৰিৱান, সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি বিহুৰ ছুটীত ঘৰলৈ যাম যদিও মানে মনটো ইমান এটা ভাল লাগি থকা নাই, কাৰণ আজি মা ঢুকুৱা এবছৰ হৈ গৈছে। যোৱা মাৰ্চৰ 1 তাৰিখে ঘৰলৈ যাম যদিও মানে মনটো ইমান এটা ভাল লাগি থকা নাই। মা নাথাকিলে কিমান যে মনত বেয়া লাগে সেইটো আপোনালোকক বুজাই ক'ব নোৱাৰিম। যিসকলৰ মা নাই তেওঁলোকে বুজি পাব। তথাপিও ঘৰ এখন আছে যেতিয়া ঘৰলৈতো যাব লাগিবই, সেইকাৰণে আজি ঘৰলৈ ওলাইছোঁ। মা নাথাকিলে সঁচাকৈ বহুত বেয়া লাগে। আজি বিহুৰ দিনত যদি মা নাথাকে, মা থকাহেঁতেন কিমান এটা আজি ভাল লাগিলেহেঁতেন। বিহুৰ কাৰণে মানে পিঠা পনাৰ পৰা আদি কৰি আয়োজন কৰিলেহেঁতেন মায়ে, কিন্তু আজি বিহুৰ দিনত মা নাই, মনত বহুত বেয়া লাগিছে আজি। সেইটো হৈছে আমাৰ কেম্প। ইয়াত খানা বনাই। গুৰুজী ভাত খাইছে নি? কিহে খাইছে? শ'ল মাছ। ৱা ধুনীয়া দেই। আজি ঘৰলৈ যাম নহয় বিহু ছুটীত। কি কৰিব, নাই এতিয়া ঘৰ আছে যেতিয়া ঘৰলৈতো যাব লাগিবই আৰু বিহুত। ৰেডি হৈছোঁ। ঠিক আছে যাম দেই পালদা। ঠিক আছে, আমাৰ কেম্পটো দেখাই দিছোঁ অলপ ভিতৰখন। দেখিছেনে? সেনেকুৱাই আমি এইটো ৰুমত নাথাকোঁ। আমি সেই ফ্ৰণ্ট ছাইডত এটা আছে ৰুম, তাত থাকোঁ আমি। ইয়াত থাকে 4জন থাকে, পাল দা, প্ৰদীপ দা, পান্না দা আৰু গুৰুজী থাকে। খাই লওক। আমি থকা ঠাইডোখৰ নাম মণিয়াৰখাল বুলি কয়। ইয়াৰ পৰা মানে শিলচৰ টাউনলৈকে প্ৰায় 40-45 কিলোমিটাৰমান দূৰ হয়। আজি মানে লাইন গাড়ীত নাযাওঁ, গাড়ী এখন ভাড়া কৰিছোঁ, গাড়ীত যাম। আৰু এইটোৱে হৈছে আমাৰ ৰুমটো। এইটো ৰুমতে আমি থাকোঁ। ইয়াত আমি 3জন থাকোঁ। এইটো হৈছে আমাৰ ৰুম। চতিয়া ৰেডি হৈ আছ নেকি? এইপিনি দেখিছেনে? বেগ চেগ ৰেডি কৰিলোঁ। এইপিনি কাপোৰ চাপোৰবোৰ ইয়াতে ভৰাই থৈ যাম বেগত, আৰু এইটো ইয়াতো এইখিনি ভৰাই থৈ যাম। আৰু মোৰ ৰুম এইটোৱেই, আৰু ইয়াত এজন থাকে, আৰু এইটো ৰুমত এজন থাকে। এইটো ৰুম মানে তিনিটা ৰুম আছে, তিনিটাত মানে 3জন থাকোঁ। আমি প্ৰায় আমাৰ ট্ৰেইন আছে সন্ধিয়া 7:30 বজাত। গাড়ী আহিব প্ৰায় 3টামান বজাত আহিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, একদম শিলচৰলৈকে আমাৰ যাত্ৰাটো দেখুৱাম আপোনালোকক। বৰ্তমান আমি ওলাই ৰেডি হৈ আছোঁ, গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ীখন আহি আছে, আপোনালোকে চাই থাকিব। ইয়াৰ পৰা একদম শিলচৰলৈকে গোটেই জাৰ্ণিটো দেখুৱাম আপোনালোকক। গাড়ী আহি গ'ল। আমি বৰ্তমান সোনাই পাইছোঁহি। আমি মণিয়াৰখাল বিটৰ পৰা আমি এইপিনি আছে বিশ্বজিৎ, মই আহিছিলোঁ, আৰু এইপিনি ৰেঞ্জৰ পৰা আৰু এজন যাব। আগতে আমি এইটোতে আছিলোঁ। ৰেঞ্জ দেখিছেনে? ৰেঞ্জ অফিচ, ৰেঞ্জ ফৰেষ্ট অফিচাৰ মণিয়াৰখাল ৰেঞ্জ সোনাই। আমি ইয়াতে আছিলোঁ আগতে ৰেঞ্জত। এইফালে আহি গ'ল এইপিনি জোচনেল। ইয়াৰ কাৰণে আমি ৰখি দিবলগীয়া হ'ল মানে ৰেঞ্জত। আৰু এইপিনি চুতীয়া, ইয়াৰ ঘৰ ধেমাজিত, এইপিনি ইয়াৰ ঘৰ ডিব্ৰুগড়, আৰু মোৰ ঘৰ শিৱসাগৰ। আমি গোটেই 3জন গৈ আছোঁ বিহু বুলি ঘৰত। আমি বৰ্তমান শিলচৰ টাউন পালোহি। ইয়াত বজাৰ অলপ কৰিবলগীয়া আছিলে, বজাৰ কৰি লওঁ। আমি শিলচৰৰ বিশাল মাৰ্কেটত সোমাইছোঁ। ইয়াত অলপ বজাৰ কৰিব আছে, কিবা কিবি লৈ লওঁ। আমি ফাইনেলি শিলচৰ ষ্টেচন পালোহি, আৰু এয়াই হৈছে শিলচৰ ষ্টেচন। দেখিছেনে? বজাৰ কৰোঁতে দেৰিয়ে হ'ল। এতিয়া 7টা বাজিছে, আমাৰ ট্ৰেইন আছে 7:30ত। আৰু এয়াই হৈছে শিলচৰ ষ্টেচন। এইপিনি আছে জোচনেল, মই, আৰু এটা আছে এই টিকেট কাটিব গৈছে, এই টিকেট কটা নাছিলে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আমি প্লেটফৰ্ম পালোহি। এইখনেই হৈছে ট্ৰেইন, বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। এইখনতে যাম আমি। ই নামিব ডিব্ৰুগড়ত, আৰু মই নামিম শিমলুগুৰি। আমাৰ ডবা নম্বৰ S5, এইটোৱে হৈছে S5। পালোহি। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই।